নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মৰাণৰ ৰোষ্টাৰ। এনেকৈ ভিডিঅ'টো নচোৱাৰ আগতে কৈছোঁ, তোমালোকে ভিডিঅ'টো চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা। ছাবস্ক্ৰাইবটো জল্দি কৰা। আমাৰ জল্দি ফেমিলি মেম্বাৰ 200 হ'ব গৈ আছে। জল্দি ছাবস্ক্ৰাইব কৰা, কাৰণ ইটো একাউণ্টটো বেন হ'লেই। সেইটো কাৰণে জল্দি উঠাব লাগে। চ' আজি ভিডিঅ'টো বহুত বেছি ধামাকা আৰু বহুত বেছি ইণ্টাৰেষ্টেড হ'ব। ভিডিঅ'টো নচোৱাৰ আগতে কৈছোঁ, এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি বা গাত পাতি নলয়। আগৰ দিনত মানুহে ভাবে ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হওঁ, কিবা এটা বনি মেলি ভালদৰে কিবা কিবি কৰিম। আৰু আজিকালিৰ দিনত এইবিলাক যোনটো টাইমত কেলা ই পঢ়িব লাগে চালে বচ্চাটোকে এইটো টাইমত গৈ নি লিলি মাৰি আহিবা পাৰিলে মই অলপ বুজাই দিম দুইটাকে। কেলাহেঁতি দুটা ন মোৰ ফেক্টৰী মাল হ'ব লাগিছিল, তেতিয়া অলপমান হ'লেও ভাল আহিলে হয়। মোৰ এতিয়া এনেকুৱা লাগিছে ন, এহেঁতৰ দুটাক দেখি মই কিজানি ছেকেণ্ড ইয়েৰ পাছ নকৰিম। মোৰো অলপ চুপ কৰিব মন যায় ন, এনজয়, কিন্তু নহ'ব লাইফত চাগে। দেখিবলৈ কি বাকী আছে, শুনিবলৈ কি বাকী আছে, আৰু কৰিবলৈ কি বাকী আছে। দুদিনমানৰ পিছত দেখিম কেলা ল'ৰাই কেলা পেটিকোট পিন্ধি কেলা টাউনত ঘূৰি ফুৰিছে। ল'ৰা মান ইজ্জত চব খতম কৰিছে পেৰেণ্টছ দুটাই। ভিডিঅ'টো মাজতে কৈ দিছোঁ মই, কাৰণ বহুতে কয় যে মোক দৰে মাতটো ওলাই। মইনো কি কৰোঁ ভাই, মই তাৰ ভিডিঅ' বহুত বেছি আগৰ পৰাই চাওঁ। চ' তাৰ লিখা এতিয়া ভইচটো যায়গৈ, মই কি কৰোঁ বা কেলা অকণমান মোৰ মৰি ল'লেগৈ হ'ব মই কেলা ভইচ চেঞ্জ কৰিবলৈ। চব শুনা সিও মোৰ ল'ৰা বহুত ডাঙৰ বিগ ফেন হয়, আৰু ল'ৰা মই তাৰ লগত ইমানে ক্ল'জ নহয় যিটো নেকি মই বুজাব নোৱাৰোঁ। চ' ভইচটো চেঞ্জ হৈ নাযায় বাৰু, তাৰ লিখা ভইচটো হৈ থাকে। চ' কি কৰিম দুখ চুখ নধৰিব, কমেণ্ট চমেণ্টবোৰ এনেই গালি চালি নিদিব মোক। ভাবিছিলোঁ মই নাৰিকল অকল এটাই থাকে। নহয়, আজিকালি আকৌ নাৰিকল দুটা বস্তুটো থাকে। দিনাখন ন মই ইহঁতৰ দুটাক যদি লগ পাওঁ ন, মাক কচম খাই কৈছোঁ ইহঁতৰ দুটা নাৰিকল ভাঙি পিনি খাই দিম। না মই কেলা বেলেগৰ হৈ যাম লাগিলে তে হ'লেও কেলা তোৰ নহং। মই ন তোমালোকক আগতে কৈছিলোঁ যে এইখন পৃথিৱীত কেলা ল'ৰাই ছোৱালী হ'ব, ছোৱালীয়ে ল'ৰা হ'ব পাৰে। চব ছোৱালী তাকে বুলি নহয়, চব ল'ৰা তাকে বুলি নহয়। কেলা কমেণ্টত মোক এনে কেলা গালি পাৰি নিদিবা আকৌ দেই। না কেলা মই পৃথিৱীত ন ৰিলছ দেখিছোঁ, কেলা ৰিলছ বহুতো বনাইছোঁ বুলি ভাবিছা নেকি? মাক কচম এইদৰে ৰিলছ ন আজিলৈকে মই দেখিও পোৱা নাই কেলা ক'তো, আৰু বুজিও পোৱা নাই। যিটো তুমি ষ্টাৰ্টিং কৰে দেখাব নোৱাৰিবা। ভণ্টি যদি বিলাহী ন মাক কচম খাই কচম পালে যে মই নেৰিম চাগে, ভাঙিও যাব পাৰে ন, কি ঠিক। रात गनी ज्यादा होगी सॉरी डार्लिंग।
सॉरी डार्लिंग रात घड़ी ज्यादा होगी सॉरी खुद ही वो परा एहजार निखा হ'ব 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 তোমাৰ পাহাৰখন নেদেখিলেও হ'ব সদায়তো পাহাৰবোৰ দেখিয়ে থাকোঁ ন ইনষ্টাগ্ৰামৰ ৰিলত God, কি মাল তোমাৰ কেলা বুকুটা জুই লাগিছে নে বেলেগ ক'বাত জুই লাগিছে চিনক কণ্ট্ৰল কৰিব নোৱাৰিছা যদি আহিব পাৰা মোৰ ওচৰত মজা পাবা सॉरी डार्लिंग रात घड़ी ज्यादा होगी सॉरी डार्लिंग My God, যিটো ৰকম জোকাৰণি দিছে ন ভূমিকম্প দিলেও ইমানটো জোকাৰণি নহ'ব চাগে বিচনা গমিন তলত পৰিবগে सॉरी डार्लिंग रात घड़ी ज्यादा होगी सॉरी डार्लिंग বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে আগৰ দিনত কোনোবাই গা ধুবলৈ মানুহে লাজ চৰম কৰে অলপ কোনোবাই দেখে বুলি আৰু আজিকালি ৰিলছ নবনাকে কেলা গা ধুবই নোৱাৰে তাই ঐ কেলা আহিবি অলপ सॉरी डार्लिंग रात घड़ी ज्यादा होगी सॉरी डार्लिंग বাৰিষাৰে বৰষুণে অভিমানী সপোনতে তুমি কইনা তুমি বেছি গা নুধুবা ধুলে অলপ ওলাই যাব পাৰে सॉरी डार्लिंग रात घड़ी ज्यादा होगी सॉरी डार्लिंग এই খুৰীজনীয়ে কেলা ভাত পানী ৰান্ধিব লাগে ভাত পানী খুৱাই মেলি ভালদৰে মানুহজনক কামলৈ পঠিয়াব লাগে আৰু ল'ৰাকেইটাক ভালদৰে পঢ়া শুনা কৰিব লাগে আৰু সেইটো টাইমত তেওঁ ৰিলছ বনাই ভাইৰেল হ'বলৈ গৈছে ভিডিঅ' যদি তোমালোকে ভিডিঅ'টো চাই অকণমান ভাল পাইছো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ছাবস্ক্ৰাইবটো প্লিজ কৰিবা আৰু লগতে শ্বেয়াৰ এটা কৰি দিবা অন্য এটা ভিডিঅ' পট দিছোঁ বাই বাই আৰু হাঁহি থাকা আৰু সুখত থাকা